আপোনালোকে চাইছে ফাৰ্ষ্ট নিউজ অসম আৰু মই জহিৰুল ইছলাম। এই মুহূৰ্তত দিবলৈ লৈছো এটি বিশেষ খবৰ। জলেশ্বৰ সমষ্টিৰ জলেশ্বৰ বজাৰত মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু খাইৰুল ইছলাম মোল্লাই জলেশ্বৰৰ বজাৰৰ মাটি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰকিবুল হুছেইনে এবাৰ অভিযোগ তুলিছে খাইৰুল ইছলামৰ ওপৰত। খাইৰুল ইছলামে মাটি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। আমি জনাইছো ফাৰ্ষ্ট নিউজ অসমৰ দৰ্শকক, ৰকিবুল হুছেইনৰ মতে খাইৰুল ইছলাম মোল্লাই মাটি বেদখল কৰি আহিছে বহুদিনৰ পৰাই। এই সংক্ৰান্তত ৰকিবুল হুছেইনে খাইৰুল ইছলাম মোল্লাৰ ওপৰত কি অভিযোগ উঠালে বা কি অভিযোগ তুলিলে, অভিযোগত কি মন্তব্য কৰিলে, সেই মন্তব্য আমি আপোনালোকক আগবঢ়াই দিছো। চাওক। অকল তেওঁ মাটিৰ দখলকাৰী নহয়, তেওঁ যে এখন কুখ্যাত মাৰ্ডাৰাৰ হয়, তেওঁ যে প্ৰবঞ্চক হয়, তেওঁ যে মানুহক দাবী ধুমকি দি চলে, তেওঁ কিমানটো কেছত অভিযুক্ত আছে তেওঁৰ নামত মই সম্পূৰ্ণকৈ আপোনালোকক তথ্য দি আছোঁ। পোনপ্ৰথমে মই তথ্য দিম জিন্নাতুল নাছৰিন লক্ষীপুৰ PS, কেছ নাম্বাৰ হ'ল 471/2018। এইটো আছিলে তেওঁৰ বিৰুদ্ধে গোচৰ কৰিছিলে, খাইৰুল ইছলামৰ বিৰুদ্ধে গোচৰ কৰিছিলে এই জিন্নাতুল নাছৰিন 471/2018। এইটো আছিলে ৰেপ আৰু কিডনেপত জড়িত। 2 নম্বৰ হ'ল মহম্মদ আলী, তেওঁৰ পৰা এগ্ৰিমেণ্ট মতে তেওঁৰ দোকান ভাড়া লয়, দোকান ভাড়া লোৱাৰ পিছত এডভান্স কৰে, এডভান্সৰ পইচা উভতাই নিদি তাক জোৰ জবৰদস্তি ঘৰৰ পৰা ওলাই দিয়ে। তাৰ এটা কেছ নাম্বাৰ মই দি আছোঁ আপোনালোকক, লক্ষীপুৰ PS, কেছ নং হ'ল 489/18। 3 নম্বৰ হৈছে এইটো কেছ মই নিজেও জড়িত। তেওঁৰ নেতৃত্বত জলেশ্বৰ থানাত আক্ৰমণ চলোৱাত এইটো জলেশ্বৰ আউটপোষ্টৰ পৰা এজাহাৰ হৈছিলে, এজাহাৰকাৰী আছিলে কাদের ভূঞা। লক্ষীপুৰ PS, কেছ নাম্বাৰ হ'ল 477/18। 4 নম্বৰ হ'ল মই তেওঁৰ বিৰুদ্ধে কেছ কৰিছিলোঁ, ৰকিবুল ইছলাম মোল্লা মই, লক্ষীপুৰ PS, কেছ নং হ'ল 279/2014। মোৰ দোকান কৰা থকা অৱস্থাত সেই ঘৰত তেওঁ জুই লগাই দিছিলে ৰাতি। 4 নম্বৰ হ'ল আব্দুল আলী দেৱান, ফকীৰগঞ্জ PS, অভিযোগ আছিলে তেওঁ 2 নম্বৰ আসামী হিচাপে আছিলে। কেছ নম্বৰ হ'ল 89/2016। এইটো আছিলে আটাইতকৈ ভয়াৱহ হত্যাকাণ্ড। 4টা মাৰ্ডাৰ হৈছিলে চৰত, তেওঁ ভূমি দখল কৰিব যায়, এই মাৰ্ডাৰ তেওঁৰ নেতৃত্বে হৈছিলে। এইটো অকল মই নকওঁ, তথ্যহে ক'ব। সমষ্টিবাসীয়ে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চুকে কোণেৰ মানুহে জানে সেই সময়ত তেওঁ পলাতক হৈ আছিলে। আৰু যি মই অভিযোগ দিছোঁ প্ৰত্যেকটাৰ কেছ নাম্বাৰ চন দিয়া আছে, কোন চনত তেওঁ অভিযুক্ত আছিলে, এতিয়া কেইটা গোচৰত তেওঁ নিজে অভিযুক্ত হৈ আছে। তাৰ উপৰিও পিষ্টলৰ কেছ আছিলে, এইটো জলেশ্বৰত আউটপোষ্টত পাব। মই যিখিনি অভিযোগ দিছোঁ, তেওঁ যদি তাৰ মায়েকৰ গাখীৰ খাইছে, মই খাইৰুল ইছলামক প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ এনেকৈ স্পষ্টকৰণ দিব লাগে। তাৰ বুকৰ পাটা আছে যদি, হাউক আছে যদি, তেওঁ এনেকৈ সংবাদ পাতি ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'লেও তেওঁ স্পষ্টকৰণ দিয়ক। মই দিম, মই যেনেকৈ দি আছোঁ, মোক য'তে মাতিব মই তাতে যাম, বহাৰ কাৰণে হাজিৰ আছোঁ। এইকাৰণে যে সম্পূৰ্ণভাৱে যে তেওঁ ভূ মাফিয়াৰ লগত, মাৰ্ডাৰৰ লগত বিভিন্ন কেছে জড়িত হৈ আছে। আজিৰ পৰা 6-7 বছৰমানৰ আগত মই খাইৰুল ইছলামক ঘৰ এটা দিব বুলি টকা লয় মোৰ পৰা 15,000। মই কিবা এটা কৰি খাম বুলি, দুখীয়া ঘৰৰ ল'ৰা, পঢ়া শুনা কৰা ল'ৰা, কি কৰি খাম,
তাক মই 15,000 টাকা দিছোঁ মানে এটা দোকান এটা কৰি খাম বুলি। সেই টকাটো লৈ তাইতো মোক ঘৰ দিয়া নাই, এগ্ৰিম দিম বুলি কৈ সেনেও দিয়া নাই, মানে দোকানটোও মোক দিয়া নাই। পিছত টকাটোতো পৰিয়ে আছে, টকা খুজিব গ'লে বহুত ধৰণৰ কথা, নানান ধৰণৰ কথা, দুখীয়া মানুহ মই কি দাবী দুমকি দিয়ে সেইটো কথাটো বেলেগে আছেই। আৰু তাৰ পাছত ঘূৰ্তে ঘূৰ্তে মোৰ হেৰি নাই, মই দুখীয়া মানুহ। মই মোৰ ঘৰৰ মানুহৰ গলৰ সোণৰ বস্তু এটা বন্দুক থৈ না টকাটো দিছোঁ আজিৰ পৰা 7 বছৰমান আগত। সেইটোতো ইণ্টাৰেষ্ট উঠি আছে, মই ক'ৰ পৰা দিম, ক'ৰ পৰা দি সেই বস্তুটো ল'ম। কিন্তু তাইতো মোক পইচাটো নিদিয়ে, অলপ কিছু কেইদিনমান আগতে খুজিছিলোঁ পইচা, সি নিদিয়ে। এতিয়া আপুনি কি দাবী জনাব? এতিয়া আমি সাংবাদিকৰ জৰিয়তে মই প্ৰশাসনলৈ দাবী এটা জনাওঁ যে মই দুখীয়া ঘৰৰ ল'ৰা, মোৰ টকাটো উঠাই দিলে ভাল হ'ব। খালিদ ইছলাম মোৰ ঘৰৰ পৰা বাবুতে 10,000 টাকা লৈছিল। মই দুখীয়া মানুহ, তেওঁৰ ৰুম এটা ভাড়া লৈছিলোঁ, কম্পিউটাৰ দোকান কৰিছিলোঁ আজ থেকে আপোনাৰ 5-7 বছৰ আগত। মই দুখীয়া মানুহ হোৱাৰ কাৰণে তেওঁ মানে কি ঘৰৰ পৰা মোক বিচ্ছেদ কৰি দিলে। কৰি দিয়াৰ পিছত মই কি কৰিম, মইতো উপায়হীন হৈ পৰিলোঁ। মই দুখীয়া মানুহ, মই কি কৰিম, মই বিদেশত গ'লোঁ, বিদেশত খাটি কেনে মই কি কৰিলোঁ, তাৰ ওচৰত আহোঁ, আহাৰ পিছত তেওঁক মই কৈ আছোঁ যে মোৰ পইচাখিনি ঘূৰাই দিয়ক, মই কিবা এটি কৰি খাওঁ। সি পইচা নিদিয়ে, সি মই ধমক গালি গালাজ পাৰি থাকে সদায়। সেই তক কিয় পইচা দিম, তোৰ পইচা শেষ হৈছে, মোক এনেই মিছা প্ৰতিশ্ৰুতি দি মোক ঘূৰাই ৰাখিছিল। মই 1 মাহ আগতো গৈছিলোঁ, 2 মাহ আগতো গৈছিলোঁ, তেওঁক পইচা চাইছোঁ, চোৱাৰ পিছতো মোক গালি গালাজ পাৰি খেদাই দিয়ে। কিমান টকা দিছিলে আপুনি এডভান্স? 7 বছৰ হ'ব। আপোনাৰ পইচাটো উভতাই দিলে নে নাই? পইচা পাতি দিয়া নাই, মই বহুত আহিছোঁ, খালি ঘূৰাই দিয়া নাই। কি কয়? দিন পিছত দিন এখনো দিয়া নাই। এতিয়া কি ক'ব, আপুনি কি আবেদন কৰিব? মই চামাজৰ কাৰণে আহিছোঁ যে কিবা যদি সুবিধা হয় পইচা ঘূৰাই দিয়ে, সেই কাৰণে আহিছোঁ মই।